ইয়াতে ৰখা এইফালে কি বাৰ কি কিলো এনে পোৱা 15 টকা 60 টকা প্লেট 1 কেজি ল'ব 50 টকা ৰাখি অলপ কমাই দে আৰু কমা অলপ লোক 5 টকা এটা কম 40 টাকা ল'ব দে 2 কেজি লৈ লওক তাৰ মানে আমি মাল বুজা আছি এইটো বেয়া এইটো বেলেগ দে এইটো এটা গাজৰ খাই চাকচোন কিমান মিঠা চাৰি টকা লছত দিলো এই লাগিছে দে ফুল লাগিব লোকেল ফুল আছে কিমান পিঁয়াজ 120 দিয়কচোন আধা কেজি মান দিয়ক ফুল হ'ব আৰু বাকী আছে ফুল হ'ব কাৰণে আৰু আধা কিমান কে ফুল 20 টাকা 2 কিলো 30 টাকা দিবি এই আড়াইটো কিমান এটো 20 টাকা এটা 2 কিলো 30 2 কিলো 30 ফুলকবি নালাগে ফুলকবি নালাগে এতিয়া দিয়ক আৰু কিমান 10 টাকা লাখ 1 কিলো 10 টাকা 1 কিলো 2 কেজি দিয়ক মুলি লৈ যাব না 10 কিমান কে 30 পুৰণা দেখোন এইটো নতুন কেনে কিমান কৰি এইটো এগৰা গোটা আলু গুটিহে আছে আলু নাই সৰু আছে দে বাছনি আলু নাই আৰু আলু গুটিহে কবা কিমান 15 টাকা
জেগাতে আহি কিমানকৈ দিছে এইটো পিঁয়াজৰ নলাখৰ কেনেকৈ কৰি ভাল নহয় পিঁয়াজ গাড়ী আহি আছে